হৈ গ'ল গুৱাহাটীত আৰু এখন নতুন পাৰ্ক, যিটো গুৱাহাটীৰ আটাইতকৈ ডাঙৰ পাৰ্ক বুলি ক'ব পাৰি। वेलकम बैक मैं दोस्तों आप মোক आज এটা बहुत दिनों मूरत तारमाने भाबी चिंती लং भिडिओ बनाब ओलसो और ये लং भिडिओ कि हम मैं गम नापाওঁ दे ओलसो है और गा चा धोआ ना एने खामसो गा धुलो खाम गा नुधुलो भाबसो कि गा नुधाके खाम पाছত गा धुम आहि केने तो कत जाओ ठिकाना দেখা নাই কিন্তু এনে যা উড়াই কেনে কাৰণ যদি গৰম বন্ধ দিছে থাকি লাভ নাই গো ঘৰত ওলাই যাতে বাহিৰ পিনে ৰ'দটো দিছে আৰু দিবই জুন জুলাই মাহ যাব কি দোকানী আজি দিছে এতে যি কি কবি আৰু বেলেগৰ দোকান বহিবা দিছে বহি আছে বেলেগৰ দোকান না তোৰ দোকান বে বেলেগৰ দোকান হা বেলেগৰ বা মালটো কিন্তু আইটেম বহুমান কিন্তু মালটো সৰু হ'ব পাৰে কিন্তু কাম বল ডাঙৰ কিন্তু দোকান খুলিছা এনে কেই টকা চলিল কৈছো হা কিমান কোন দিনৰ পৰা দিছে দোকানটো এক বছৰ দে 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 দোকান দি গছৰ তলত কিন্তু ধুনীয়া কিন্তু না অফিচ এটা অফিচ এটা আছে অফিচৰ মানুহবোৰ আৰু খাই ৰয় হয় না নহয় আপোনালোকে জানে না আমাৰ গুৱাহাটীত মুম্বাইৰ দৰে মেৰিন ড্ৰাইভ পাৰ্ক এখন খুলিছে গুৱাহাটীত নতুনকৈ উদ্ঘাটনী হ'ব তাতে যাই আছো বৰ্তমান আছে জাজ ফিল্ডৰ সন্মুখত এইপিনে জাজ ফিল্ড আৰু এইপিনে এইটো আগত আছে তাৰ কোৰ্ট আছে ইয়াৰ পৰা আমি তাত চিধা যাব লাগিব কোৰ্ট আছে ঠিকনা নাই দে গাছ এই তাতে গাছত বাছত নামছো তাতে নামি কাৰণে ইয়াতে খোজকাঢ়িছোঁ ইপিনে চা পোৱাই নাই এতিয়ালৈ বাবু এইপিনে লেংৰা ভৰি কি আহিছে তই ভৰিত ইয়াকো মই আনি কেনে কষ্ট দিয়া নাই হৈছে লেংৰাই যাই আছে যদি আপোনালোকে দীঘলী পুখুৰী পৰা আহে গুৱাহাটীৰ যোনটো হাইকোৰ্ট তাতে হাইকোৰ্টৰ পৰা আপোনাৰ ৰাইট চাইডে যাই কিনে আপোনালোকে চিধাই যাব লাগিব তো ফাইনেলি সেই জেগাটো সেই বোলো এখন নতুন পাৰ্ক খুলিছে পাৰ্কখন চাবৰে মানে এতিয়ালৈ হোৱা নাই পাৰ্কখন তাকে যে চাবৰ কাৰণে আহিছোঁ মানে দীঘলী পুখুৰী বোলে বেলিবোৰ সন্মুখতে তো চাওঁ সোমোৱা দিয়া নাই ৰেটত একো লিখা নাই সেইকাৰণে সোমাই যাম বাবু কি কবি ভয় লাগিছে মানে ক'তখন সন্মুখতে আজি কিবা হ'লে যাম একো নহয় এইখনে সেইখন পাৰ্ক যিটো মুম্বাইৰ মেৰিন ড্ৰাইভ পাৰ্ক মই আকৌ এবাৰ কৈছোঁ এখন পাৰ্ক মানে বনাই আছে কিন্তু কমপ্লিট হৈছে আধা আধি প্ৰায় 80% হৈছে আৰু 20% হ'লে 100% কমপ্লিট হৈ যাব বলক এতিয়া পাৰ্কখনৰ ভিতৰৰ পৰা এইটোৰ ভিতৰত চাওক আপোনালোকে কি ডাঙৰ কি লাম্ভা বনাই চাওক ইয়াতে বহা টাইমত কোনো টেনশ্যন নাই টাইলছ পাৰা আছে আৰু লগতে ইয়াতে ফুলবোৰ তাৰমানে পাৰ্কখন তাৰমানে নোহোৱাৰ আগতে ইয়াতে ফুলবোৰ আনি থৈছে গছ গছনি যাতে পাৰ্কখন হোৱালৈ পাৰ্কখন আৰু সৌন্দৰ্যটো ভাল হৈ যাওক আৰু পাৰ্কখন তাৰমানে এটা বস্তু যদি আপোনালোকে গধূলি আহে না এটা গধূলি ছানছেট ভিউটো ধুনীয়া হয় লগতে ফুলবোৰ আছে কি ধুনীয়া লাগিছে পাৰ্কখন আপোনালোকে চাওক না এই ভিউটো কথা আপোনালোকে কৈছে যোনটো ছানছেট ভিউটো না পাৰ্কত বহি কিনে যদি আপোনালোকে চাব ছানছেট ভিউটো এই ভিউটো কাৰণে পাৰ্কখন আৰু বেছি ধুনীয়া লগা বৰ্তমান কিন্তু পাৰ্কখনৰ মানে গোটেই কাম কমপ্লিট হোৱা নাই কিন্তু কাম কমপ্লিট হোৱাৰ পাছত আৰু বেছি ধুনীয়া গেটেই আছে 3খানমান গেট আছে নতুন পাৰ্ক এখন পাইছে মানে বেলি ভিউ নোপোৱাৰ এখন পাৰ্কখন পাব এই সুন্দৰ পাৰ্ক নে ডাঙৰ পাৰ্ক মানে একদম এনেকৈ চিৰিয়েলি লাম্ভা একদম চাওক এই ৰাতি আছে এই খেলনা বস্তুবোৰ আছে আৰু তাৰমানে সোমোৱা নৰি তাৰমানে ভিতৰত লাগোৱা আছে তাৰমানে বেৰিকাত তো দুবাৰমান মানুহে দুজন ক'লা তথাপি একো নাই কিবাকৈ ভিডিঅ'টো বনাইছোঁ আৰু এইবাগে চাওক আপোনালোকে মানে বেলি মানে ধুনীয়া পাৰ্ক আৰু না চাওক এই ছানছেট ভিউ এটা আছে পাৰ্কখন চা নাই এইবিলাক খেলনা বস্তু আছে এইবিলাক চাওক পাৰ্কখন কি লাম্ভা এই আগলৈ আছে চা মানে বাবু কি কবি আহিম অপেনিং আগষ্টত হ'ব আহি যাওক আপোনালোকে এতিয়ালৈ বৰ্তমান তাৰমানে হোৱা নাই কৈছে আগষ্টত হ'ম বুলি কিন্তু হোৱা নাই কিন্তু আপোনালোকে চাওক এই চাওক পাৰ্কখন চাওক না আমি কিমান কষ্টকৈ তাৰমানে ভিডিঅ'টো তুলিছোঁ আৰু কিমান কষ্ট গৈছোঁ এইখন এখন মাছ বজাৰ এই মাছ বজাৰটো সুধিছোঁ সুধি কেনে এই কাষেদি উঠি কেনে এই বস্তুটো বনাই চাওক আৰু ইয়াত সৰু ল'ৰা খেলিবৰ কাৰণে ধুনীয়াকৈ ব্যৱস্থা কৰা আছে শ্লাইডিঙৰ পৰা ঝুলনাৰ পৰা মানে আদি কিছুমান আছে আৰু আপোনালোকক মই আকৌ এবাৰ কৈছোঁ বৰ্তমান পাৰ্কখন অপেনিং হ'লে কৈছোঁ কি পূজাৰ আগত হ'ব বা আগষ্টত হ'ব তো আপোনালোকে পূজা দিব তাৰমানে এবাৰ পূজা তোমাৰ লগত কেনে জেগা দিছোঁ আমি এটা ভিডিঅ'ৰ কাৰণে বাবু মাছৰ বজাৰত আমি পাৰ্ক বিচাৰি আছোঁ আৰু গোটেই মাছ গন্ধ তকো মই লৈছোঁ নহ'লে গাইছ এই পাৰ্কখন আছে বেলি ভিউ নোপোৱাতে আপোনাৰ ৰাস্তাতে পাব তাৰে সন্মুখত মানস মনিষা যিটো ৰেষ্টুৰেণ্ট তাৰে সন্মুখতে এই নতুন পাৰ্কখন খোলা হৈছে আহি পালোঁ এতিয়া ৰাস্তা পাইছোঁ মানে অলপমান যাবৰ কাৰণে আছে আহি পিনে আছে হ'ব কিমান দাম লাগিছে হাতে আমাৰ অহা যোৱা কিমান দাম হৈছে অহা যোৱা গৈছে 4 ঘণ্টামান বা বাছখনে যি লেঠা লগাইছি এতিয়া ঘৰ পৰা আমি অলপমান আছে ঘৰ গ'লে তো যাব আপোনালোকে পাৰ্কখনত ধুনীয়া পাৰ্ক বনাই আছে আপোনালোকে যাব আগষ্ট বা পূজা মানত কৈছে কি ৰিলিজ দিম বুলি আপোনালোকে যাব পাৰ্কখন তো ভিডিঅ'টো কেনেকৈ কমেণ্ট কৰি জনাব নতুন ভিডিঅ' লগ পাইছোঁ আপোনালোক দিছোঁ বাই বাই